এই শিশুসকলক লৈ পেলাই মই এটা নতুন পৰিকল্পনা কৰিছোঁ। এয়া মোৰ প্ৰথম পৰিকল্পনা যে শিশুসকলে তেওঁলোকৰ বয়সৰ গীতসমূহৰ সংখ্যা প্ৰায় নাইকিয়া হৈ গৈছে। আগৰ পুৰণি গীতসমূহে তেওঁলোকে গাই থাকিবলগীয়া হৈছে। মই এই সুযোগতে অসমৰ স্বনামধন্য গীতিকাৰসকলক এই মঞ্চৰ পৰাই অনুৰোধ জনাইছোঁ যাতে শিশুসকলৰ উপযোগীকৈ তেখেতসকলে যাতে গীত লিখে। আমি আশা কৰিম আমি পৰৱৰ্তী পৰ্যায়ত শিশুসকলক বিভিন্ন গীতেৰে তেওঁলোকক আহ্লাদিত কৰিব পাৰিম, এয়া আশা কৰিছোঁ। আৰু এই গীতটো মোৰ প্ৰথম প্ৰচেষ্টা, ৰাইজে আদৰি ল'লে উপকৃত হৈছোঁ বুলি অনুভৱ কৰিম।